সময় নাই, এক্সামৰ কাকত আহি গৈছে। ইমান কম সময়ত ভাল মাৰ্কছ কেনেকৈ আহিব? যিমানেই সময় পাৰ হৈ গৈ আছে, টেনশ্যন সিমানেই বাঢ়ি গৈ আছে। তুমি এইটো ভাবি আছা নেকি এতিয়া বহুতো পলম হৈ গৈছে? পলম হোৱা নাই মোৰ বন্ধু। এটা ভুল অৱশ্যই হৈছে যে তুমি নিজৰ সময় আগৰ পৰাই ব্যৱহাৰ কৰা নাই। কিন্তু এতিয়াও এই ভুল সঠিক কৰিব পাৰি, কিয়নো পৃথিৱীত সকলোবোৰ বস্তু দুবাৰ হয়, এবাৰ আমাৰ মগজুত আৰু দ্বিতীয়বাৰ বাস্তৱত। সকলোতকৈ আগতে এই কথা নিজৰ মগজুৰ পৰা উলিয়াই দিয়া যে এতিয়া আৰু একো হ'ব নোৱাৰে, এতিয়া বহুতো পলম হৈ গৈছে। যিমানেই সময় বাকী আছে সেই সময়কে এইটো ভাবি নষ্ট নকৰিবা যে যদি মই আগৰ পৰাই পঢ়িলো হয়, যি হৈ গৈছে সেইটো গৈছে, তাক পাহৰি যোৱা আৰু নিজৰ লগতে এইটো প্ৰমিছ কৰা যে আগত আকৌ কেতিয়াও এই ভুল হ'ব নিদিবা। বন্ধ কৰি দিয়া কান্দাকাটি আৰু বন্ধ কৰি দিয়া পস্তোৱা। এতিয়া যিমানেই সময় আছে তাক মন দি নহয় মগজুৰে ব্যৱহাৰ কৰা। সকলোবোৰ পৰা এৰি মাত্ৰ ইম্পৰ্টেণ্ট টপিকছবোৰহে প্ৰথমে পঢ়া। যোৱা বছৰৰ পুৰণি পেপাৰৰ ওপৰত ৰিচাৰ্চ কৰা, নোট কৰা যে কোনবোৰ বস্তু প্ৰয়োজনীয় আৰু কোনবোৰ প্ৰয়োজনীয় নহয়, আৰু চিলেবাছ মতে সেই পেপাৰবোৰ সলভ কৰা। বেলেগক চাই নিজৰ টাৰ্গেট ছেট নকৰিবা আৰু এইটো ধ্যানত নিদিবা যে বেলেগে কিমান পঢ়ি লৈছে। তুমি মাত্ৰ এইটো ধ্যানত দিয়া যে তুমি কিমান পঢ়িব লাগিছিল আৰু তুমি কিমান পঢ়িছা। যদি পঢ়াৰ সময়ত টোপনি আহে তেন্তে 5 মিনিটৰ বাবে বাহিৰত ওলাই যোৱা আৰু কিতাপ লগত অৱশ্যই লৈ যাবা। মই 100% গেৰাণ্টি দি কওঁ টোপনি নোহোৱা হ'ব। তুমি যিটো টপিকত কনফিউজ হৈ আছা তাক টিক কৰি বেলেগ এঠাইত লিখি লোৱা আৰু নিজৰ পঢ়া শেষ হোৱাৰ পিছত নিজৰ দাদা বাইদেউ বা বন্ধুসকলৰ লগত সুধি লোৱা। কিন্তু সেই টপিকৰ বিষয়ে ভাবি নিজৰ টাইম একেবাৰে নষ্ট নকৰিবা। এক্সামত যোৱাৰ আগতে যিকোনো বন্ধুৰ লগত কোনো টপিক লৈ ডিছকাছ নকৰিবা, কিয়নো তোমাৰ কনফিডেন্স লেভেল কমি যাব পাৰে বা তুমি কনফিউজ হৈ যাব পাৰা। যেনেকৈ মোবাইলত গেম খেলাৰ সময়ত যেতিয়ালৈকে গেম কমপ্লিট হৈ নাযায় গোটেই ধ্যান, গোটেই ইচ্ছা শক্তি, গোটেই ফকাছ এই গেমত ৰয়, তেনেকুৱা ধ্যান, তেনেকুৱাই ফকাছ তুমি তোমাৰ পঢ়াকে লগোৱা। চাহে টোপনি আহে বা চাহে টোপনি আহি যায়, কিতাপৰ পৰা ধ্যান গুচিব নালাগে। লাখৰ পৰা এজনে IAS হয়, হাজাৰৰ পৰা এজনেহে ভাল বডি বনাব পাৰে, কিয়নো এই মানুহবোৰে কষ্ট কৰে, অসুবিধা সহ্য কৰি লয়। এওঁলোকৰ ফকাছ নিজৰ লক্ষ্যৰ পৰা নুগুচে, এওঁলোকৰ ধ্যান আহি থকা ৰিজাল্টৰ ওপৰত থাকে, আৰু তোমাৰো ধ্যান আহি থকা ৰিজাল্টৰ ওপৰত থাকিব লাগে। কয়লাও হীৰা বনিবলৈ বহু বছৰ লাখ টন ওজন সহ্য কৰে। বন্ধু, বস্তু সিমান কঠিন নহয় যিমান আমি তাক ভাবি বনাই দিওঁ। তো ভাবা বন্ধ কৰা, কষ্ট বন্ধ কৰা। বন্ধু, চিলেবাছ ৱাইজ পুৰণি পেপাৰৰ পৰা ইম্পৰ্টেণ্ট টপিকবোৰ চিষ্টেমেটিক ভাৱে চিলেক্ট কৰা অতি প্ৰয়োজন, যাতে তুমি জানা যে কি আৰু কিমান পঢ়িব লাগে। বন্ধু, মানুহ সময় কম আছে, কিন্তু এতিয়াও নিজৰ সময়ৰ এক ছেকেণ্ড ভালকৈ ব্যৱহাৰ কৰা আৰু পৰীক্ষাত এনেকুৱা ৰিজাল্ট আনি দেখুওৱা যে গোটেই বিশ্বে চাই থাকে।